ঢিং সমষ্টিৰ মোৱামাৰীত চপৰা চপৰে খহিছে গৰা নৈৰ বুকুত জাহ গৈছে শ শ বিঘা মাটি নাই কোনো মন্ত্ৰী বিধায়কৰ খবৰ ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে গৰাখহনীয়াৰ ভয়াৱহ ৰূপ নিদ্ৰাহীন হৈ পৰিছে নৈ পৰীয়াবাসী শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ সমস্যা মাৰ নেযাওঁতেই অন্য এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মোৱামৰীয়াবাসী গৰাখহনীয়াৰ ফলত দিক বিদিক হেৰুৱাইছে অঞ্চলবাসীয়ে বিগত কিছুদিনৰ পৰা নদীৰ খহনীয়াৰ লগতে বানৰ কবলত মোৱামাৰী অঞ্চলবাসী আমাৰতো ক'বলৈ একো নাই কিন্তু যিটো আপোনালোকে যেনেকুৱা আহিছে আমাৰতো এইফালে যে 15-20টা বা 25টা ঘৰ এনেকুৱা নি আছো আজি এটা নিও কালি দুটা নিও পৰহি তিনিটা নিও এনেকুৱা ভাঙি চিঙি লৈ গৈ আছো গতিকে এতিয়া আমাৰ উপায় নাইকিয়া ৰাস্তা ঘাটো বহুত অসুবিধা নাও এজনে পালে আৰু তিনিজনে নেপায় নাও চাও নাই পাৰ হৈ যাবলৈ তাৰপিছত আমিনো ক'ত যাম এতিয়া যোৱাৰো জেগা নাই আমি 4-5 বাৰকৈ ঘৰ ভাঙি আনিছো এতিয়া আৰু যে ক'ত বহিম সেইটো আমি জেগাই নাপাওঁ আৰু যোন মানুহে অলপ মাটি ৰাখিছে দূৰত সিহঁতেতো মানে এটা ব্যৱস্থা কৰি গৈ আছে এতিয়া আমাৰতো এনেকুৱা উপায় নাই আৰু খাবলৈ এনেকুৱা অৱস্থা হৈছে এসাঁজ খালে আৰু 3 সাঁজ মানে লগুণে থাকিব লাগে খাবলৈ একো নাই আজি 2 মাহলৈকে মানে এই ঘৰ দুৱাৰ টানা হেঁচা কৰি আছো এজনে যে লোকৰ কাম কৰি খাব লোকৰ কামো নাই ক'ত কৰিব কাম এতিয়া কাম কৰিলে মানে 300-400 টকা পালেহেঁতেন শাক চব্জি এনেকুৱা আনি খাব পাৰিলেহেঁতেন এতিয়া সেইটো অৱস্থা নাই এতিয়া আমাৰ 10-15টা ঘৰৰ ভিতৰত আমি 50টা টকা কাৰো ঘৰত যে আছে এইটো আমি ক'ব পাৰিম কাৰো ঘৰতো 50টা টকা দেখুৱাব নোৱাৰে ই কল বেছি আছে সি অমিতা বেছি আছে এনেকুৱা বেছি তেল পিঁয়াজ এইবিলাক আনি আছে আৰু এনেকুৱা কষ্টত মানে আমাৰ দিনটো গৈছে এতিয়া চৰকাৰক কি বুলি আহ্বান জনাব আৰু আমাৰ এতিয়া আমাৰ ঢিং সমষ্টিৰ যিজন বিধায়ক আছে এই বিধায়কজনটো এনেই কমচে কমটো আমাক দেখিব লাগে আহি পেলাই যে মানুহকেইটা কি অৱস্থাত আছে পৰি আছে এই বিধায়কজন মানে নাহে আৰু কোনো প্ৰতিনিধি নাহে মিডিয়া কেইজনমান আহে আহি উঠাই লৈ যায় এই আমি তাকে ক'ব পাৰোঁ কাৰণ এতিয়া লঞ্চ এটা গৈ আছে তেজপুৰত এই লঞ্চটো গৈ আছে এইটো দৃশ্যটো উঠাই লৈ যাব আপোনালোকে চাওক আৰু আমি এনেকুৱা অৱস্থাত আছোঁ পীযুষ হাজৰিকা যদি আমাক মানে এই নদীৰ প্ৰটেকশ্যনৰ কামখিনি নকৰে তেন্তে আমাৰ মৰি যোৱাটো ভাল আৰু ইফালে মুৰাবাৰী অঞ্চলটো আমাৰ শংকৰদেৱৰ স্থান পাতিকবাৰী সেইটোৰ খাতিৰে আৰু আমাৰ মুৰাবাৰী যে মছজিদটো আছে অকলশৰীয়া খালি থানৰ কথা ক'লেও নহ'ব আমাৰ মছজিদটো মানে এনেকুৱা ডাঙৰ মছজিদ এটা সেইটোৰ কোনো আশা নাথাকে কাৰণ 2 কিলোমিটাৰ জেগা আছে মাত্ৰ এই 2 কিলোমিটাৰ জেগা এনেকুৱা অৱস্থা হ'ব পাৰে কি এনে 15 দিনৰ ভিতৰত গৈ পাব গতিকে আমি পীযুষ হাজৰিকাৰ ওচৰত আমি এই আপত্তি জনালোঁ যাতে অতি শীঘ্ৰেকৈ নদীৰ প্ৰটেকশ্যনটো মানে কৰে কৃষিভূমি আৱাসস্থল সকলো বুৰ গৈছে বানত দিশহাৰা হৈ পৰিছে ৰাইজ খোৱা বোৱা আৰু থকা সকলো দিশে মাথো হাহাকাৰ পৰিৱেশ বিষয়টোৰ সন্দৰ্ভত স্থানীয় বিষয়াক বাৰে বাৰে অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি গুৰুতৰ অভিযোগ স্থানীয় লোকৰ এনেবোৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনালে চৰকাৰক বান আৰু গৰাখহনীয়াই ত্ৰস্তমান কৰি তোলা এই লোকসকলৰ বাবে চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় মৈৰাবাৰীৰ পৰা ইকবাল হুছেইনৰ ৰিপৰ্ট আমাৰ সময়